আজি হৈছে দেওবাৰ আৰু প্ৰত্যেক দেওবাৰে আমাৰ ঘৰৰ কাষতে বজাৰ বহে আৰু প্ৰত্যেক দেওবাৰে আমাৰ এখেতে ৰাতিপুৱা বজাৰ কৰিবলৈ যায়। পিছে আজি এখেতৰ এটা বিশেষ কাম আছে, তাকে আজি দেওবাৰটোত দেউতা বজাৰলৈ গৈছিলে আৰু দেউতাইনো বজাৰৰ পৰা কি আনিছে আপোনালোকক বোলো দেখুৱাই দিওঁ। এয়া বেতগাজ আনিলে দেখিছে নহয়, আৰু ৰঙা মৰিচাৰ শাক, এইফালে লাই শাক আৰু এয়া খুতৰা শাক। আমাৰ ঘৰত পাত শাকবোৰ খুব খোৱা হয়, আমি কিন্তু বৰ ভাল পাওঁ পাত শাক খাই। আৰু এয়া জলকীয়া, এতিয়াতো আমাৰ ঘৰতে খেতি কৰা হ'ব, কিন্তু এতিয়া বৰ্তমান কিনি খাইছোঁ, কাৰণ এতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিছেহে আৰু এতিয়া লাহেকৈ ছিজন আহিছেহে নহয় জানো। আৰু এটা মোনা আছে, তাতে মাগুৰ মাছ, শিঙি মাছ আনিছিলে দেউতাই, সেয়া মায়ে জীয়াই আছে। আৰু এইফালেও ভিতৰতো মই মোনাটো খুলি চাইছোঁ কি আনিছে। আৰু এখেতৰ যে কাম এটা আছে কৈছে, তাকে মই ভাত বাঢ়ি দিছোঁ। এইফালে ভাত খাই বৈ এখেত ওলাই গ'ল আৰু দেউতাও ভাত খাই বেটিক অকণমান উলিয়াই লৈ গৈছিলে আৰু আমি